ঈদৰ দিনা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি এক সুন্দৰ নিদৰ্শন দাঙি ধৰিলে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এক সুন্দৰ পদক্ষেপ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি গৌৰীপুৰ ছুপাৰ মাৰ্কেটৰ ঈদ উদযাপন সমিতিৰ লোকসকলৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি ঈদ উল ফিতৰৰ নামাজ আদায়ৰ পিছত আল্লাহৰ ওচৰত জুবিন গাৰ্গৰ ন্যায় আৰু জুবিনদা অমৰ হওক তাৰে কামনা কৰে গৌৰীপুৰৰ ১ নং ৱাৰ্ড ছুপাৰ মাৰ্কেটৰ ঈদ উদযাপন সমিতিৰ লোকে গৌৰীপুৰত ঈদ উল ফিতৰৰ নামাজৰ পিছতে জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হয় হিয়াৰমথু জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিত উপস্থিত সকলো জাতি জনগোষ্ঠী লোকসকল গৌৰীপুৰৰ ছুপাৰ মাৰ্কেট ঈদ উদযাপন সমিতিয়ে ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ পিছত জুবিন গাৰ্গৰ ন্যায়ৰ দাবী কৰে কি কম কাৰণ আজি আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ঈদ উল ফিতৰটো পবিত্ৰ তথা আমাৰ খুব আজি আমাৰ ফূৰ্তি তথা আনন্দৰ দিন কিন্তু এইবেলি আমি সম্পূৰ্ণভাৱে এই আনন্দৰ পৰা আমি অলপ বিৰত আছোঁ কিয়নো আমাৰ ধৰ্মীয় ৰীতি নীতি অনুযায়ী ন্যূনতম যিখিনি কৰিব লাগে সেইখিনিতে আমি সীমাবদ্ধতা আছোঁ কাৰণ আমি এমাহ জোৰা ৰোজা ৰাখিছোঁ আজি আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদগাহ ময়দানত গৈ আল্লাহৰ ওচৰত চবে প্ৰাৰ্থনা কৰিছে চবে নিজৰ মংগল কামনা কৰিছে আমিও গৌৰীপুৰ ১ নং ৱাৰ্ড ছুপাৰ মাৰ্কেট ঈদগাহ উদযাপন সমিতিয়েও নিজৰ কাৰণে গোটেই পৃথিৱীৰ কাৰণে দোৱা মাগিছোঁ লগতে আমাৰ অসমৰ বা গোটেই ভাৰতৰ গোটেই বিশ্বৰ মহান শিল্পীগৰাকীৰ প্ৰতি জুবিনদাৰ প্ৰতি আমি দোৱা মাগিছোঁ যে জুবিনদাই অমৰ হওক জুবিনদা য'ত আছে স্বৰ্গবাসী হওক জুবিনদাৰ প্ৰতি হোৱা অন্যায়ৰ সুবিচাৰ হওক সেই মৰ্মান্তিৰে আমি আজি ঈদৰ নামাজ পঢ়িছোঁ কিন্তু আমাৰ মনত এটা দুখ আছে এই দুখৰ বহিঃপ্ৰকাশ হিচাপে আমি ইয়াত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰিছোঁ আৰু ইয়াত আমাৰ জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে আগবাঢ়ি আহিছে সবেই শ্ৰদ্ধাঞ্জলি দিছে জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে আমিও শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আমি ঈদৰ ফূৰ্তি হিচাপে আমি এইবেলি কোনো ধৰণৰ তেনেকুৱা কাৰ্যসূচী ৰখা নাই জাষ্ট খালি আমি নিয়ম যিখিনি কৰিব লাগে ধৰ্মীয় নিয়ম এইখিনিয়ে কৰিছোঁ আৰু জুবিনদাৰ প্ৰতি আজি এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি এইটো মেছেজ চাওক প্ৰতিটো বস্তুৰে ক্ৰিয়া প্ৰতিক্ৰিয়া থাকে জুবিনদাৰ মৃত্যুটো এটা বহুত অন্যায় হৈছিল কাৰণ জুবিনদা সাধাৰণ মানুহ নহয় ঈশ্বৰপুত্ৰ বুলি যাক অভিহিত কৰা হয় যাৰ মায়াবিনী গীতে বৰ্তমান সমাজত এটা প্ৰাৰ্থনাত পৰিণত হৈছে মানুহে ভগৱানৰ ওচৰত প্ৰাৰ্থনা যেনেকুৱা কৰে কৰি যি আত্মশান্তি পায় আজি মায়াবিনী গীত গালে অন্তৰত তেনেকুৱা এটা পৰিলক্ষিত হয় গতিকে জুবিনদাৰ প্ৰতি হোৱা অন্যায় এয়া আমি বুলি নহয় গোটেই অসম গোটেই বিশ্বই এইটো ধিক্কাৰ দি আছে আৰু ইয়াৰ এটা উচিত তদন্ত বা হ'ব লাগে বা যি কেইজন ইয়াৰ লগত জড়িত সকলোৱে শাস্তি পাব লাগে এইটো সাধাৰণ মানুহৰ পৰা আমি কোনো এজন মানুহ মানে এইটো কোৱা নাই যে এওঁলোকে ৰেহাই পাব লাগে গতিকে আমাৰো একে ভাষা থাকিব একে কথাই থাকিব কাৰণ জুবিনৰ প্ৰতি যিটো অন্যায় হৈছে এইটো উচিত আইনী প্ৰক্ৰিয়াৰ মাধ্যমেদি তদন্ত কৰি ই যাতে উচিত শাস্তি পায় এইখিনিও আমি কামনা কৰিছোঁ প্ৰথমতে আপোনাৰ চেনেললৈ মই ধন্যবাদ জনাইছোঁ আৰু আজি জুবিন গাৰ্গৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ই যে এনেকুৱা আমাৰ ১ নং ৱাৰ্ড ছুপাৰ মাৰ্কেট ঈদগাহ উদযাপন সমিতিয়ে খুব আনন্দৰ সহিত মানে সিহঁতে মনত যে এই বস্তুটো চিন্তা কৰিছে আৰু এই একমাহ জোৰা আমাৰ ইয়াত যিটো ৰোজা ৰাখিলে তেখেতসকলে এই ৰোজাৰ যিটো খৰচ বা নামাজ আদায় সেই নামাজ আদায়ত দিনাই তেখেতসকলে প্ৰকাশ কৰিছে বহিৰ্ভাৱ এটা হৈছে যে সকলোৱে মিলি আল্লাহৰ ওচৰত বা ভগৱানৰ ওচৰত তেওঁলোকে দোৱা মাগিছে জুবিন গাৰ্গৰ ন্যায় বিষয় আৰু জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনা কৰিছে লগতে জুবিন গাৰ্গ যে অসমৰ শিল্পী এই কথাটো আজিৰ দিনত আমি প্ৰকাশ কৰিলেও তেওঁ আমাৰ সমাজক আমাৰ সংস্কৃতিক আমাৰ অসমৰ যিখিনি বহিৰ্প্ৰকাশৰ বস্তু সেইখিনি বিশ্বৰ দৰবাৰত যে উঠাই ৰাখিব পাৰিছে আৰু জুবিন গাৰ্গৰ যিটো ত্যাগ তেওঁ দুখীয়াৰ প্ৰতি যিটো অনুভৱনা আছিল তেওঁ দুখীয়াক যেনেকৈ সহায় কৰিছিল আজি আমাৰ এই ঈদগাহ কমিটি তথা ছুপাৰ মাৰ্কেট ১ নম্বৰ ৱাৰ্ড ছুপাৰ মাৰ্কেটৰ মানুহখিনিও সেই মনোভাৱেৰে আমাৰ এই জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলিৰ লগে লগে আমাৰ যিবিলাক সমাজৰ সৰু সুৰা মানুহ বা তেওঁলোকে আৰ্থিকভাৱে দুৰ্বল তেখেতসকলকো কিবা অনুদান
অনুপ্ৰেৰণা কৰিব জুবিন গাৰ্গৰ নামত। আৰু মই এটা আজি ঈদগাহ মাৰ্গক অনুৰোধ জনাইছো যে আমি এনেকুৱা এটা জুবিনদাৰ নামত এটা ডিচিশ্যন ল'ব বিচাৰিছো যে আমাৰ বহুত ইয়াত মানুহ আছে, হয়তো কোৱাত অলপ বেয়া লাগে, আমি এটা সোসাইটি সিস্টেম কৰি সেইটো ধৰ্ম নিৰপেক্ষভাৱে আমাৰ 1 নং ৱাৰ্ড ঈদগাহ সমিতিৰ সৌজন্যত সকলোৰে ঘৰত ভাল ভাল জামা কাপোৰ আছে, কাৰোবাৰ কিতাপ আছে, এইবিলাক কিতাপ অলাগতিয়াল, কাৰোবাৰ জামা কাপোৰ কিন্তু মানে আনিছে, বাচ্চাটো ডাঙৰ হৈ গৈছে, সেই পোচাকটো পিন্ধাই নাই, এনেকুৱা পোচাকো বহুতৰে ঘৰত আছে। আমি ঈদৰ দিনত নহয়, সেইটো আমি সব সোসাইটিৰ মানুহ, হিন্দু, মুছলিম, জৈন, খ্ৰীষ্টান যেনেকুৱা আমাৰ মানুহ আছে, সকলোৰে মাজত এই বস্তুটো বিতৰণ কৰাৰ এটা মই নিজে সংকল্প লৈছো আৰু এইটো মই অনুৰোধ জনাইছো। এই বিষয়ত মোৰ তাত আৰু কি মোটামুটি মই এই বস্তুটো চিন্তা কৰি প্ৰায় 3000 কিতাপ আছে মোৰ তাত, মই এইখিনি দি দিম। আৰু এই কিতাপবিলাক বিদ্যালয়ৰ লগত জড়িত কিতাপো আছে, কিছুমান ভূপেন হাজৰিকাৰ জুবিন গাৰ্গৰ গীতৰ কিতাপো আছে, এনেকুৱা কিতাপ আছে। সেইবিলাক কিতাপ আমি বিতৰণ কৰাৰ ধৰক 1 মাহৰ ভিতৰতে এই প্ৰগ্ৰামটো ল'ম। আৰু আপুনি এটা প্ৰশ্ন কৰিছিল মোৰ ভাতৃপ্ৰতিম ভাইক যে জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়, সেইটোত কিন্তু আমি একমুখে অসমৰ মানুহে কৈছো বা আমাৰ গৰীবৰ পৰা আমি কৈছো যে ইয়াক ন্যায়টো লৈ ৰাজনৈতিকৰণ নকৰি তেওঁৰ যিটো উচিত ন্যায়, সেই উচিত ন্যায়টো যাতে তেখেতে পায় সেই কামনা কৰি আজিজুৰ ৰহমানৰ ৰিপৰ্ট, ষ্টাৰ এনি।